আমাৰ ভাৰতবৰ্ষৰ 15 আগষ্টৰ দিনা আমি যিটো কাৰ্যসূচী পালন কৰিবলৈ গৈ আছোঁ ৭৮তম স্বাধীনতা দিৱস আমাৰ শুক্লাই চেৰফাং মণ্ডলৰ ভিতৰত শুক্লাই যিটো চেণ্ট্ৰেল ষ্টেডিয়াম ইয়াতে আমি প্ৰতি বছৰে কেন্দ্ৰীয়ভাৱে মানে এই দিৱসটি আমি উদযাপন কৰোঁ। গতিকে এইবেলিও আমি এই দিৱসটি ইয়াত উদযাপন কৰিবলৈ গৈ আছোঁ। এই চেগতে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ গণদেৱতা তেওঁলোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি অহাকালি সকলোৰে আশীৰ্বাদ লৈ এই দিৱসটি ইয়াত উদযাপন কৰিবলৈ গৈ আছোঁ। ৰাইজৰ সহায় সহযোগ অকুণ্ঠভাৱে আমি ইয়াত প্ৰাপ্ত কৰিছোঁ, প্ৰত্যেক বছৰে কৰি আছোঁ আৰু এইবেলিও পাম বুলি আমি আশা ৰাখিছোঁ। আৰু এই বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তৰ্গত আমি প্ৰথম কাৰ্যসূচী আমি আমাৰ পতাকা উত্তোলন আমাৰ MCLA নমিনেটেড MCLA হেমন্ত কুমাৰ ৰাভাদেৱে ইয়াত মানে উত্তোলন কৰিব। আগে পিছে আমাৰ মানে EM ৰণেন্দ্ৰ নাৰ্জাৰীয়ে কৰিছিল, কিন্তু তেখেতৰ অসুখৰ কাৰণে তেতিয়া বৰ্তমান তেওঁ অনুপস্থিত। গতিকে তেখেতৰ সলনি আমাৰ হেমন্ত কুমাৰ ৰাভাই এই পতাকা উত্তোলনৰ কাৰ্যসূচীটো ৰূপায়ণ কৰিব। আৰু তাৰপিছতে আমাৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত দেশপ্ৰেমমূলক গীত মাত, দেশপ্ৰেমমূলক মানে প্ৰদৰ্শনী বৰ বেছি নাই। এইবাৰ মানে বেছি উৎকট গৰমৰ কাৰণে আমি খুব বেছি এটা মানে কাৰ্যসূচী আমি ৰখা নাই। গতিকে দুখন বিদ্যালয়ৰ পৰা আমি এতিয়ালৈকে মানে পাইছোঁ যে তেওঁলোকে ইয়াতে গীত মাত পৰিৱেশন কৰিব। আৰু তাৰপিছতে মানে আবেলি আমাৰ এটা প্ৰদৰ্শনীমূলক ফুটবল খেল মানে হ'ব, আমাৰ মহিলা ফুটবল খেল। আমাৰ মানে পাৰ্টিটো থাকিব নাওকাটা আৰু খাগৰাবাৰী। নাওকাটা আৰু খাগৰাবাৰী দুই দল মানে থাকিব। গতিকে ইয়াৰ আগতেও তেওঁলোকৰ খেল আমি ইয়াতে উপভোগ কৰিছোঁ। মানে খেলত মানে বৰ মানে পাকৈত এই দুইটা দলেই। গতিকে ৰাইজৰ মানে ইয়াৰ কাৰণে আমি এইবাৰো মানে তেওঁলোকৰ মানে খেল আমি ইয়াতে উপভোগ কৰিম আৰু সকলোকে মানে ইয়াৰ এই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মই সকলো মানে ভাৰতবাসী আমাৰ এই শুক্লাই চেৰফাং মণ্ডলৰ বা শুক্লাই চেৰফাং অঞ্চলৰ হৈ পেলাই জনতাৰ হৈ পেলাই মই সমগ্ৰ ভাৰতবাসীক মই মানে প্ৰণিপাত জনাইছোঁ। পোনপ্ৰথমে ৭৮তম স্বাধীনতা দিৱস উপলক্ষে সমূহ ৰাইজক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অইন বেলিৰ দৰে এইবেলিও শুক্লাই চেণ্ট্ৰেল ষ্টেডিয়ামত ৭৮তম স্বাধীনতা দিৱস আমি অতি উলহ মালহেৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আমি ৰাতিপুৱা 9 বজাত আমাৰ BTR চৰকাৰৰ মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াই আমাৰ জাতীয় পতাকা উত্তোলন কৰিব। তাৰপিছতেই দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অহাকালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে খুব ধুনীয়াকৈ দিনজোৰা দেশভক্তিমূলক গীত মাত তথা সন্ধিয়া 3 বজাৰ পৰা মহিলা ফুটবল দুয়োটা নাওকাটা আৰু খাগৰাবাৰীৰ মাজত প্ৰীতিমূলক ফুটবল খেল অনুষ্ঠিত হ'ব। তো আশা ৰাখিছোঁ সমগ্ৰ শুক্লাই চেৰফাংবাসী ৰাইজ তথা গড়েশ্বৰবাসী তথা তামোলপুৰবাসী ৰাইজৰ উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। বিশিষ্ট অতিথি হিচাপে আমাৰ ইতিমধ্যে ক'লোৱে যে অইন শুক্লাই ষ্টেডিয়ামত ইতিমধ্যে সকলোৱে গম পায় যে যি সময়ত সাংসদ হৈ থকা অৱস্থাত মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ইয়াত কেন্দ্ৰীয়ভাৱে পতাকা উত্তোলন কৰিছিল। তাৰপিছতে তেখেতে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ হোৱাৰ পিছতে আমাৰ BTR চৰকাৰৰ সন্মাননীয় EM ৰণেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই ইয়াত প্ৰতি বছৰে ফ্লেগ হোষ্টিং কৰিছিল। তেখেতৰ কিছু শাৰীৰিক অসুস্থতা থকাৰ বাবে তেখেত দুদিনমান দেৰিকৈ হস্পিটেলৰ পৰা ৰিলিজ হ'ব। সেয়েহে এইবেলি মাননীয় BTR চৰকাৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াক কেন্দ্ৰীয়ভাৱে ইয়াত পতাকা উত্তোলন কৰিব।